নমস্কাৰ বন্ধুসকল, যদি আপোনালোকৰ যিকোনো বেংকৰ একাউণ্ট আছে তেনেহ'লে বেংকলৈ গৈ আপোনাৰ বেলেঞ্চ চাবলৈ কোনো দৰকাৰ নাই। ঘৰতে বহি এটা নম্বৰত মিছ কল দিলে আপোনাৰ একাউণ্টত কিমান টকা আছে সকলোবোৰ গম পাব। সকলো বেংকৰে মিছ কল দিয়া নম্বৰকেইটা বেলেগ বেলেগ। এই নম্বৰকেইটা কেনেদৰে পাব সকলোবোৰ জানিবলৈ এইটো ভিডিঅ' শেষলৈ চাই থাকিব। আৰু এটা সৰু ৰিকুৱেষ্ট, যদি চেনেলটোত নতুনকৈ আহিছে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু যদি ভিডিঅ'টো ভাল লাগে এটা লাইক কৰি দিব। তাৰ বাবে আপোনাৰ মোবাইল নম্বৰটো আপোনাৰ বেংক একাউণ্টৰ লগত ৰেজিষ্টাৰ হৈ থাকিব লাগিব। যদি ৰেজিষ্টাৰ হোৱা নাই তেনেহ'লে আপুনি গম নাপাব। যদি আপোনাৰ মোবাইল নম্বৰটো ৰেজিষ্টাৰ আছে তেনেহ'লে আপোনাৰ মোবাইলৰ যিকোনো এটা ব্ৰাউজাৰলৈ যাব আৰু ব্ৰাউজাৰটো অন কৰি চাৰ্চ বাৰত লিখিব বেলেঞ্চ ইনকুৱেৰী নাম্বাৰ। আপোনাৰ যি বেংক আছে সেই বেংকৰ নামটো লিখি দিব। মোৰ যিহেতু SBI সেইবাবে মই SBI লিখি দিছোঁ। আপোনাৰ যি বেংকৰ একাউণ্ট আছে তেনেদৰে গুগলত চাৰ্চ কৰিব বেলেঞ্চ ইনকুৱেৰী নাম্বাৰ। যি বেংক আছে আপোনাৰ SBI হওক, SBI বেংক হওক, বন্ধন বেংক হওক, বৰোদা বেংক হওক, যি বেংক আছে সেই বেংকৰ নামটো লিখি চাৰ্চ কৰি দিব। মই যিহেতু SBI চাৰ্চ কৰিছোঁ, যদি আপোনালোকৰ SBI বেংক তেনেহ'লে এনেদৰে দেখুৱাব। ইয়াত দেখুৱাইছে উইথ SBI এছামিজ বেংকিং এণ্ড মোবাইল ছাৰ্ভিচ কাষ্টমাৰ কেন গেট একাউণ্ট বেলেঞ্চ মিনি ষ্টেটমেণ্ট ইনষ্টেণ্টলি বাই জাষ্ট গিভিং মিছ কল অৰ চেণ্ডিং এন এছামিজ ফৰ দিয়াৰ ৰেজিষ্ট্ৰেশ্যন মোবাইল নম্বৰ অন দ্য SBI বেলেঞ্চ ইনকুৱেৰী ফৰ ফ্ৰী নাম্বাৰ। এই নম্বৰটো দিছে, এই নম্বৰটোত আপোনালোকে মিছ কল দিব লাগিব। ইন এ ফিউ ছেকেণ্ড দে উইথ ৰিচিভ বেলেঞ্চ ডিটেইলছ অন দিয়াৰ ফোন। নম্বৰটো মিছ কল দিয়াৰ 1 ছেকেণ্ড পিছতে আপোনাৰ বেংকত কিমান বেলেঞ্চ আছে সকলোবোৰ আপোনাৰ মোবাইল নম্বৰটোত পঠাই দিব।